হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ সকলোৱে? আশা কৰোঁ আপোনালোকৰ সকলোৱে ভাল। মোৰো খবৰ খাতি ভালেই। সেয়া এতিয়া পূজা পালেহি যিহেতু সেইকাৰণে মানুহজনৰ সৈতে এপাক বজাৰলৈ আহিলোঁ। আৰু বজাৰত কিবাকিবি কুমকুমৰ পেহীয়েকে আকৌ এইফালে মৰম লগা কাপোৰ এযোৰ আনি দিলে। কালি আনিছিলে মানে এযোৰ সৰু হ'ল তাইলৈ, সেইকাৰণে ঘূৰাই আকৌ এযোৰ আনিলে। এয়া এতিয়া খুলি দেখুওৱা নাই আৰু এনেকৈ অকণমান দেখুৱাই দিছোঁ। এইফালে তাই পেপাই আছে, যাবলৈ নাপায় পেহীয়েকৰ লগত কান্দন। যিহে একেবাৰে কান্দি আছে। মই বোলো ৰ নাকান্দিবি ৰ, যাম নহয় বোলো পূজাত। সেয়া দেখিছেনে পেহী আইতাকৰ কোচত বহি লৈ কান্দি আছে। অনলাইনৰ পৰা দেই কাপোৰ আনিছিলোঁ, পূজা কাপোৰ বুলি। আচলতে অনলাইনৰ পৰা বস্তু ল'বই নালাগে। এই কাপোৰযোৰ চাব দেই, মই আপোনালোকক দেখিছোঁ ৰিটাৰ্ণ কৰিব লাগিছিলে, কিন্তু কৰা নহ'লে। চোন এইযোৰ কাপোৰযোৰ দেখাত ধুনীয়াই আছিলে, এনেকুৱা ৰঙা ৰঙৰ। আপোনালোকে চাগে দেখিছে মিছ'ত, যিসকলে চাগে ফটো ভিডিঅ' মানে চাইছে কাপোৰ, সেইবিলাকে চাগে দেখিছে। কাপোৰযোৰ ইমান ধুনীয়া আছিলে, কিন্তু পিছল আহিলে চোন। এচি কটন আছিলে এযোৰ, এনেই গ'ল পইচা। সেইটো কাৰণে অনলাইনৰ পৰা লোৱাতকৈ নোলোৱাই ভাল। এজনী আমাৰ কুমকুম, এইটো অনলাইনৰ পৰা আনিছিলে, দেখিছেনে কেনেকুৱা লাগিছে দেখিবলৈ? কিন্তু ভালেই লাগিছে ডিজাইনটো, পেহীয়ে দিছিলে এইটো। ভাল লাগিছে নাই? আকৌ চোলাটো কেলৈ দাঙি দিছ? এয়া আপোনালোকে পূজা কাপোৰ কিনিলে নে নাই ক'ব। মই এয়া কিনি পস্তাইছোঁ এতিয়া। অনলাইনৰ পৰা আনিছিলোঁ। ইয়াত পেহীয়ে সেয়া বেলেগৰ মোবাইলৰ পৰা দিয়া অৰ্ডাৰ। ভালে লাগিছে ডিজাইনটো। এইফালে আকৌ মানুহজনে বোলে বতৰ ডাৱৰীয়া হৈছে, সেইকাৰণে ঘৰতে থকা লোকেল মুৰ্গী এটাকে খাওঁ, ব্ৰইলাৰ চইলাৰ কিনি নানে। সেইকাৰণে এতিয়া দুইটা লাগি আছোঁ মুৰ্গী বচাত। সেয়া দেখিছেনে লোকেল মুৰ্গী বুঢ়াই হ'লগৈ অকণমান, আৰু এতিয়া গৰম পানীত জুবিয়াই ধুনীয়াকৈ পাখিখিনি গুচাই লওঁ। আৰু সেইটো দেখুৱাই বগা আছোঁ সঁচ আপোনালোকক নাইকিয়া চাই হ'বগৈ থাকক। আমাৰ। লুটিয়াই দিয়ক। ব্ৰইলাৰবিলাকৰ ঠেংকেইটা দেখিলেই চিনি পায়, সিহঁতৰ ঠেংকেইটা ইয়াৰ ক'লা ক'লা নহয়। লোকেলবিলাকৰ ক'লা ঠেং। সেইফালে মাংস কাটি আছে, সেইকাৰণে এতিয়া মই ধুনীয়াকৈ পিঁয়াজ কাটি লৈছোঁ, আলু কাটি লৈছোঁ। আৰু এয়া দোকানৰ পৰা দাইল আনিছিলে আৰু তেল। এতিয়া দাইলখিনি ভৰাই লওঁ ধুনীয়াকৈ। চবৰ ঘৰতে দাইল আৰু তেল লাগেই আৰু, হয়নে? আজি আকৌ এইফালে মাছ ধৰোঁ বুলি পুখুৰীলৈ আহিলোঁ জাল মাৰিবলৈ। মানুহজনে আকৌ মাছ ধৰিব লৈছিলেহে, এইফালে চিলিণ্ডাৰ গাড়ী আহিছে বুলি লৰ মাৰিছে। আৰু ময়ো এয়া ছাগলীক গছডাল কাটিবলৈ উলিয়াই দিছোঁ। থৈছে এইফালে এতিয়া ৰাস্তাত গ'ল গাড়ী। কি কৰিছ এইকেইটা? চিলিণ্ডাৰ লৈ হ'ল, সেইকাৰণে আকৌ আহিলোঁ। এতিয়া পুখুৰীৰ পাৰত ৰখি আছোঁ মাছ ধৰিবকৈ। এয়াই এতিয়া মাছ ধৰিবলৈ আছে। আজিলৈ বাই।